এটা কথাই শিকালে, পৰিচয় সকলোৰে লগত ৰাখিবা, কিন্তু সম্পৰ্ক নহয়। সম্পৰ্কৰ দূৰত্ব নহয়, বিশ্বাস আৰু সমাধান থাকিলেই লাইফ টাইম হৃদয়ত থাকে। এজনে খং কৰিলে সম্পৰ্ক গভীৰ হয়, কিন্তু দুজনে খং কৰিলে সম্পৰ্ক নষ্ট হয়। ভালপোৱা যিমানেই সঁচা নহওক কিয়, এদিন হ'লেও অজুহাত দেখুৱাই আঁতৰি যাবয়ে। কোনো মানুহে দুৰ্বল নহয়, একমাত্ৰ পৰিস্থিতিয়ে সম্পৰ্কবোৰ দুৰ্বল কৰে। বিশ্বাসৰ আঘাতবোৰ বৰ কষ্টকৰ হয়, কিন্তু তাৰ পৰাই জীৱনত কিবা এটা নতুন অধ্যায় আৰম্ভ হয়। শৰীৰত লগা আঘাতবোৰ এদিন হ'লেও গুচি যাব, কিন্তু মনৰ আঘাতবোৰ কেতিয়াও নাযায়। জীৱনত এটা কথাই শিকিলোঁ, কেতিয়াও নিজৰ দুখবোৰ আনৰ আগত প্ৰকাশ কৰিব নালাগে, কাৰণ ভালতকৈ বেয়াটোহে বেছি হয়।